মা মামা কেলে ইমান ফালিছ আপোনাক কথা এটা সুধিবলৈ আছিলে গোটেই ৰাতি মই কথা এটা ভাবিলো আৰু ভাবিলো ৰাতিপুৱা আপোনাক সুধিম দুপৰীয়া সাজটো অলপ তেল মছলা দি বনাবি দে মইনো আৰু ইমান শুকানে খাবলৈ সেইটো কথা নহয় মা এন্তে পইচাৰ কথা বাহিৰে যি পাত মোৰ লগত পাতিব পাৰ খালি পইচাৰ কথা নাপাতিবি কথাটো পইচাৰে হয় মা নাপাতো তেন্তে পইচাৰ কথা মই পইচাৰ কথা বাহিৰে যি পাত মোৰ লগত নহয় মা শুনক না নহনো একো কথা পইচাৰ কথা মই নাপাতো কেইটকামান হাতত আছে বেমাৰ আজাৰ হলে লাগিব নহয় মই খৰচ কৰিব নোৱাৰো সেয়া চাওক ক'লেনে আপুনি উল্টা কথা একো বেমাৰ হোৱাই নাই আৰু আপুনি বেমাৰ হ'ব বুলি পইচা থৈ দিছে ভগৱানেতো দেখি আছে ন ভগৱানে ভাবিব তাই যেতিয়া পইচা থৈছে বেমাৰ দিয়াহে কথা ধনী মানুহে বেমাৰ হ'ব বুলি মেডিকেল ইঞ্চুৰেঞ্চ কৰি থয় আমিতো দুখীয়া মানুহ ন যেতিয়া বেমাৰ হ'ব তেতিয়া আমি মন্দিৰৰ মছজিদত ধূপ ধূনা দিয়া বাহিৰেনো কি কৰিব পাৰোঁ গতিকে পইচা সাঁচি লাভ নাই মই বুজি পালো কিন্তু কথাটো কি সেইটো ক ইমান বহল কৰি থাকি লাভ নাই চাওক নামা আমাৰ ঘৰৰ কাষতে LP স্কুলখন আছে তাৰ কিনাৰতে এটা অফিচ আছে আৰু ৰাস্তাটোৰ ইপাৰে এটা বাছ ষ্টেণ্ড আছে কিমান মানুহৰ ভিৰ হয় ন আমি আমাৰ চোতালতে এখন ঠেলাত কণী ঘুগুনি পৰঠা আদি বিক্ৰী কৰোঁ বহুত মানুহে খাব ন কথাটো তই ঠিকেই কৈছ মাত্ৰ 40,000 মান টকা হ'লে আমি কামটো ষ্টাৰ্ট কৰিব পাৰোঁ মা আৰু যদি চব কুশলে মংগলে হয় তেতিয়াহ'লে আমাৰ এওঁ আনৰ তাত গৈ কাম কৰিব নালাগে ঘৰলৈ উভতি আহি নিজৰ হোটেলখনৰ লগত লাগা মেলা কৰিলেই হ'ল আৰু মা হয় দেইও বৰ কষ্ট কৰিবলগীয়া হয় নহ'লে এওঁ মাহেকত পইচা যিটো পঠায় আমি খাই বৈ যিটো আমাৰ ওচৰত আছে তাৰ পৰাই যদি মোক 40,000 টকা দিয়ে মই আলিচাৰ তাৰ পৰা বস্তুখিনি লৈ আনিব পাৰোঁ মা আৰু চব মই কৰিম আপুনি একো চিন্তা কৰিব নালাগে আপুনি খালি মোৰ লগত অলপ লাগি দিলেই হ'ল তই তেন্তে আলিচাৰ তাৰ পৰা বস্তুখিনি লৈ মই ফোন কৰি দিছোঁ কি লাগে তই তাৰ পৰাই লৈ আন মই তাইক কৈ দিওঁ মা আপুনি কৈ দিয়ক মই পটককৈ গৈ লৈ আনো তেতিয়া আমি কাইলৈৰ পৰা দোকানখন দিব পাৰিম হ'ব যা তাই চিন্তা ভালেই কৰিছে ভগৱানে চালে হয় আৰু দেই মণিৰা কি খবৰ তোমাৰ ভালে আছা অলপ আগত মা ফোন কৰিছিলে কিবা বস্তু লাগে বুলি ক'লে তোমালোকক ভাল বাইদেউ মায়ে ফোন কৰিলে ন মানে অলপ বস্তু লাগিছিলে ভাবিছোঁ কাইলৈ মানৰ পৰা ঘৰৰ আগফালে এখন হোটেল খোলোঁ বিৰাট ভাল চিন্তা কৰিছা জানা খুব ধুনীয়া চলিব তাকে বাইদেউ আশীৰ্বাদ কৰিব আৰু কোৱা তুমি যে একেই আছা ইমান ধুনীয়া লাগিছে তোমাক জানা ইয়েৰিংছো ক'ত ল'লা খুব ধুনীয়া লাগিছে বাইদেউ ইমান দামী নহয় এইবাৰে দুৰ্গা পূজাতে লোৱা ইয়াতে সস্তীয়া হয় পিন্ধিব লাগে কাৰণে আৰু তোমাক কিন্তু ধুনীয়া লাগিছে তুমি এই গৰমখনত কেলৈ আহিব লাগেনো কি লাগে কৈ দিয়া হ'লে মই ল'ৰাটো দি পেলাই ঘৰত বস্তুখিনি দিয়াই দিলোঁহেঁতেন তুমি এটা কাম কৰা তুমি যোৱা মই ল'ৰাটো দি পেলাই বস্তুখিনি তোমাক ঘৰত দিয়াই দিছোঁ খুব ভাল কথা বাইদেউ আৰু শুনক কাইলৈ মই ক'লেও আপুনি আহিব পাক এটা মাৰিব কিন্তু দেই নিশ্চয় যাম তুমি যোৱা মই ৰাতিপুৱা দোকান খোলাৰ আগত তোমাৰ তাত সোমাই আহিম তুমি এতিয়া যোৱা মই বস্তুখিনি দি পঠাইছোঁ তেন্তে আহিছোঁ বাইদেউ ঘৰখনৰ কাৰণে ইমান কষ্ট কৰে তাই আলিচা আহিলা দেখি ইমান ভাল লাগিছে জানা প্ৰথমে দিছা ইমান ধুনীয়াকৈ দোকানখন সজাইছে দেখি খুব ভাল লাগিছে শুনা তোমাক দায়িত্ব এটা দি যাওঁ
দুপৰীয়া পৰঠা আৰু চাহ আৰু গধূলি চাহটো তুমি মই ল'ৰাটো পঠাম দি পঠাবা দেই। আৰু ৰাতি মই ঘূৰি যাওঁতে দোকান বন্ধ কৰি তোমাক কি দিব লাগে মই দি যাম। অঁ হ'ব বাইদেউ, ভালে কথা। অঁ মই এতিয়া যাওঁ দেই। ভগৱানে কৰাত অত বছৰৰ মূৰত কুশলে গাঁওখনত ভৰি দিলোহি। অন্য ঠাইৰ পৰা আহি নিজৰ গাঁওখনত ভৰি দিয়া মাত্ৰকে অনুভৱেই বেলেগ হয়। সেইটো বাহিৰত থকা মানুহবিলাকেহে বুজি পাব। ইমান দিনৰ মূৰত ঘৰৰ মানুহখিনি দেখা পাম, খুব ভাল লাগিব আজি। বাইদেউ ঘুগুনি নে ঘুগুনি? অঁ হ'ব বহা দিছোঁ। বাইদেউ পৰঠা হ'ব নিদিয়কচোন। অঁ দিছোঁ বহা। ইমান মানুহ যে মোৰ ঘৰৰ আগত। অঁ তুমি আহিলা, ঘৰলৈ যোৱা মুখ হাতখন ধুই লোৱা, মই গৈছোঁ। তুমি মুখ হাত ধুলা? অঁ এই পুখুৰী পাৰতে ধুলো। ৰ'বা মই তেন্তে তোমাক চাহ দিওঁ। আজি মই তোমাক লৈ বহুত গৌৰৱ কৰিছোঁ জানা। এখন সংসাৰ চলাবৰ কাৰণে মই আন ঠাইত গৈ কাম কৰিবলগীয়া হৈছে, কিন্তু আজি মই ঘূৰি আহি যি দেখিলোঁ মই বুজাব নোৱাৰোঁ। মোক বহুত ভাল লাগিছে। মোৰ সংসাৰখন যে তুমি আঁকোৱালি লৈছা। কি যে কথাবোৰ ভাবি থাকা। মই তোমালৈ আহিছোঁ যেতিয়া মই সুখতো তোমাৰ লগত, দুখতো তোমাৰ লগত। মানুহে মোক কঞ্জুচ বুলি কয় জানা, কিন্তু কি কৰিম কোৱা, হাতত যি কেইটকা পইচা থাকে মোৰ হিচাপতে মাহটো চলাব লাগে, আৰু সেইকাৰণে মই আন ঠাইত গৈ কাম কৰিবলগীয়া হৈছে। এতিয়া আৰু ক'তো যাব নালাগে। এতিয়া তুমি মই মিলি হোটেলখন চলাম, ধুনীয়াকৈ পইচা আহিব, হৈ যাব। আৰু তুমি ইমান কষ্ট কৰিব নালাগে আৰু। দিয়া চাহ দিয়া খাওঁ। ৰ'বা আনিছোঁ। মোৰ ইমান টকা পইচা নাই, কিন্তু সঁচা মই আজি সুখী, বহুত সুখী মই।